দল সংগঠন থাকিও আমি কিয় ৰাজনীতি কৰিব লাগে, আমি কিয় বাধ্য হ'লোঁ, এইটো আমাৰ জাকিৰ ডাঙৰীয়া অলৰেডি কৈছে। আমি আজি 5 মাহ ধৰি এই পাৰ্টিটো গঠন কৰিছোঁ, চব জাতি জনগোষ্ঠী লৈ পেলাই। তাত অকল বড়ো নহয়, এটা মুছলমান নহয়, চব সন্তান নহয়, চব জাতি জনগোষ্ঠী। এই উদ্দেশ্য, আমাৰ উদ্দেশ্য এটাকেইটাই, আমি শান্তিৰ নামত চুক্তি কৰাৰ যে শান্তি নোপোৱাৰ কাৰণে যাতে আমাৰ এই BTC এলেকা পুনৰাই যাতে অশান্তি নহয়, সেইটো লৈ পেলাই আমি এই দলটো গঠন কৰিছোঁ, বিভিন্ন জাতি জনগোষ্ঠী লৈ পেলাই। আজি শান্তি যিবিলাক মানে চহীকাৰী আছে, তেওঁলোকে আজি জেলত আছে। যাতে এইবিলাক চৰকাৰে কিয় কৰিছে আমি বুজি পোৱা নাই, তেওঁলোকে অশান্তি বিচাৰি আছে নেকি, আমি সেইটোকে ভাবি আছোঁ। গতিকে আমি এটা চিন্তা কৰিলোঁ, চব ডাঙৰ ডাঙৰ মানুহবিলাকক আলোচনা কৰি যাতে এইবিলাক আকৌ অশান্তি নহয়, সেইকাৰণে আমি চব জাতি জনগোষ্ঠী লৈ পেলাই এই পাৰ্টিটো গঠন কৰিছোঁ। আমি ভাবোঁ বিগত 17 বছৰ BJPয়ে শাসন কৰিলে আৰু যোৱা 5 বছৰ আৰু BJPয়ে চৰকাৰ গঠন কৰিলে। ৰাইজে কি পালে কি নাপালে চব আপোনালোকে জানেই। ক'বলৈ গ'লেতো আগৰ চৰকাৰবিলাকতো অশান্তি কৰিলে, এইবাৰো বহুত কিবা বোলে শান্তি আনিম বুলি তেওঁলোকে শান্তি কয়, কিন্তু শান্তি মানুহে নাপালে, গৰীব মানুহ শান্তি নাপালে। তেনেকুৱাই তেওঁলোকৰ হাতত যে ল'ৰা ছোৱালী যে কিবা যে উন্নতি হ'ব, কোনো এটা প্ৰজেক্ট নাই। আজি এই লোকেল ল'ৰা ইয়াতে চাকৰি বাকৰি নোপোৱা আছে, বহুত আছে। তেওঁলোকৰ ওপৰত কি প্ৰজেক্ট ল'ব লাগে আছিল, তেওঁলোকে একো প্ৰজেক্ট নল'লে। আমাৰ কথা একেটাই যে তেওঁলোকৰ হাতত বাছা মানুহ আছে, তেওঁলোকৰ হাতত ৰেডিমেড মানুহ আছে, তেওঁলোকৰ হাতত দায়া বায়া মানুহ আছে। কিবা কিবি যদি কাম থাকে তেওঁলোকৰ মানুহে দায়া বায়া মানুহে কৰিব পাৰে। গতিকে আপোনাৰ ল'ৰা ছোৱালীবিলাক এনে হাত কৰি চাইছে, কিন্তু আমাৰবিলাক এইটো নহয়। আমাৰ হাতত কোনো দায়া মানুহ নাই, কোনো ৰেডিমেড মানুহ নাই। আমি যদি চৰকাৰ গঠন কৰোঁ, ওদালগুৰিৰ পৰা আপোনাৰ শ্ৰীৰামপুৰলৈকে আমাৰ মানুহবিলাক ল'ৰা ছোৱালীকে আমি কাম দি পেলাই তেওঁলোকক কমচে কম অলপ উন্নতিৰ পথত আমি আনিম বুলি ভাবিছোঁ। কিয়নো চাকৰি বাকৰি চব চাকৰি যোৱাটো সম্ভৱ নহয়, চবকে চাকৰি পোৱাটো সম্ভৱ নহয়। গতিকে আমাৰ কথাবিলাক সেইটোৱেই যে আমি যুৱ মানুহবিলাকক কেনেকৈ আমি অলপ কাম চাম দি পেলাই বা তেনেকৈ কিবা এটা লাইনত আনি পেলাই আমি তেওঁলোকক অলপ উন্নত কৰিব পাৰোঁ নেকি, সেইটোৱে আমাৰ কামনা, সেইটোৱে আমাৰ উদ্দেশ্য। আজি আমি চিন্তা কৰোঁ যে অকল বড়ো উন্নতি হ'লেতো নহ'ব, অকল বড়োৰ নিচিনা মুছলমান উন্নতি হ'ব লাগিব, তেনেকৈ চাওতাল মানুহ উন্নতি হ'ব লাগিব। তেতিয়া চব জাতি যদি উন্নতি হয়, তেতিয়াহে নিজৰ মাজত ভাই ভনী ককাই ভাই নিচিনা আমাৰ এটা ভাৱটো আহে। যদি অকল বড়ো উন্নতি হয়, বেলেগ জাতিয়ে ভাবিব যে আমাক উন্নতি নহ'ল। তেওঁলোকৰ ভাৱধাৰাটো অলপ, চিন্তাধাৰাটো অলপমান হয়তো মানে অলপ নিজৰ মাজত কিবা এটা ভাৱটো আহে যে মাহীয়াই চকুত আমাক চাইছে, কিবা চাইছে, সেই ভাৱধাৰাটো আহে। কিন্তু চব জাতি যদি এনেকৈ যদি উন্নতি হয়, বড়োই হওক, মুছলমানে হওক, চাওতালেই হওক, ৰাভাই হওক, সমানভাৱে আমি যদি চকু চাওঁ, তেতিয়াহ'লে চব ভাৱধাৰাটো নিজৰ ভাই ভনী ককাই ভাই আমি এনেকৈ মিলি জুলি এটা মিলন প্ৰীতি এটা ভাৱ এই থাকিব পাৰোঁ। আৰু এইটোৱে আমাৰ চিন্তাধাৰা, যাতে কোনো জাতিক আমি হেগৰ নকৰোঁ। আমাৰ কথাটো হ'ল কি সম অধিকাৰ, সম উন্নয়ন, সেইবিলাক লৈ পেলাই আমি এই পাৰ্টিটো কৰিছোঁ। প্ৰথমৰ পৰা বিগিং পৰা জাকিৰ হুছেইন চাহাব আমাৰ লগতে আছে, তেওঁ ফাউণ্ডাৰ আৰু কেইবাজন মানুহ আছে আমাৰ চেণ্ট্ৰেল কমিটিত। আগৰ ABMCৰ প্ৰতিষ্ঠাপক মনু হক ডাঙৰীয়া আমাৰ ভাইচ প্ৰেচিডেণ্ট, তেওঁ ককায়ক ৰাতুল আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী বনাইছোঁ।
ঠিক তেনেকৈ ৰুবুল হক আছে আমাৰ তেওঁৰো ভাইচ প্ৰেচিডেণ্ট। তেনেকৈ আমাৰ চেণ্ট্ৰেল কমিটিত চেণ্ট্ৰেল ৱৰ্কিং কমিটিত আমি যিটো কয় CWC তাত আমি মুছলমান মানুহক কেইবাজনো ৰাখিছোঁ, শব্দৰ মানুহকো ৰাখিছোঁ, যাতে ভিতৰৰ কথাবিলাক আমি চবেই মানে কি কয় এইটো মানে চিন্তাধাৰাটো বা আলোচনাৰ মাধ্যমত আমি কি কৰিব পাৰোঁ যাতে চবেই সোমাব পাৰে, সেইটো লেভেলে আমি দল গঠন কৰিছোঁ। অকল ইয়াত বড়ো নহয়, চব জাতিক লৈ পেলাই আমি এই দলটো গঠন কৰিছোঁ। আপোনালোকে দেখিছে ছ'চিয়েল মিডিয়াবিলাকত যে BJP জাকিৰ হুছেইন ডাঙৰীয়াই যেনেকৈ কৈছে BJPবিলাক আৰু UPPৰ লগত এইবাৰ চৰকাৰ গঠন কৰিছে, সেইটোতো যি কৰিছে তেওঁ আপোনালোকে দেখিছে। এইবাৰ আকৌ BPPৰ লগত তেনেকুৱা আকৌ ঠালবাজি কৰিছে, এইটো আপোনালোকৰ ছ'চিয়েল মিডিয়াটো আপোনালোকে দেখিছে। গতিকে আপোনালোকে চব জানেই। সেইকাৰণে মই আহ্বান কৰিম আপোনালোকক যে যদি এই নতুন দলটো আপোনালোকে অকলে লওক, কমচে কম 5 বছৰৰ কাৰণে। যদি 5 বছৰত যদি আমি আৰু তেনেকুৱা ৰাইজক যদি সেৱা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আপোনালোকে আমাকো এই 5 বছৰ ভিতৰত বিদায় দিয়ে। যেনেকৈ BPF